নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ শিলভদ্ৰদেৱ ৰচনা কৰা চিঠি নামৰ চুটিগল্পটিৰ দীঘলীয়া প্ৰশ্নসমূহ। মই ইয়াৰ আগৰ প্ৰশ্নখিনি আন এটা ভিডিঅ'ত দি দিছোঁ। আপোনালোকে যদি এতিয়াও চোৱা নাই তেনেহ'লে মোৰ চেনেলটোত গৈ চাব পাৰে। তেনেহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। গ অংশৰ দীঘল প্ৰশ্ন। 1 নম্বৰ, শিলভদ্ৰৰ সাহিত্যকৃতিৰ চমু পৰিচয় দিয়া। উত্তৰ: শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ বাবে তেওঁ শিলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে। শিলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। 1971 চনত তেওঁৰ প্ৰথম উপন্যাস মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ ৰূপেহে অধিক খ্যাতি অৰ্জন কৰে। 1975 চনত শিলভদ্ৰৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায়। ইয়াৰ পিছত কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং আদি 20ৰো অধিক গল্প সংকলন প্ৰকাশিত হয়। 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে শিলভদ্ৰই অসম প্ৰকাশন পৰিষদ বঁটা, 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা আৰু 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। সাহিত্য ক্ষেত্ৰৰ প্ৰতি অৱদানৰ স্বীকৃতি স্বৰূপে 2002 চনত শিলভদ্ৰক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। এইখিনিতে মই আপোনালোকক এটা কথা ক'বলৈ লৈছোঁ যে 2 নম্বৰ প্ৰশ্নটো যে আছে সেই প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট নহয় বা পৰীক্ষাত প্ৰায় নিদিয়ে। সেইকাৰণে মই 2 নম্বৰ প্ৰশ্নটো ইয়াত দিয়া নাই। 3 নম্বৰ প্ৰশ্নটো দি দিছোঁ। 3 নম্বৰ প্ৰশ্নটো আপোনালোকে ভালদৰে চাই ল'ব। এই প্ৰশ্নটো পৰীক্ষা দি থাকে, মানে বাৰ বাৰ আহি থাকে, ৰিপিট মাৰি থাকে। 3 নম্বৰ প্ৰশ্নটো হ'ল যে ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উত্তৰ: বিশিষ্ট কথাশিল্পী শিলভদ্ৰৰ চিঠি গল্পৰ বৰ্ণনা অনুসৰি ভূদেৱ চৌধুৰীয়ে পঠোৱা চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত এক আনন্দময় পৰিৱেশ সৃষ্টি কৰিছিল। চিঠিখন পাই প্ৰশান্ত শৰ্মা ইমানেই অভিভূত হৈ পৰিছিল যে তেওঁলোকৰ ঘৰলৈ যিয়েই গৈছিল তাকেই শৰ্মাই চিঠিখন দেখুৱাইছিল। তদুপৰি মুখতো কেৱল ভূদেৱ চৌধুৰীৰেই কথা ওলাইছিল। একেলগে কি কৰিছিল, ক'ত গৈছিল সেইবোৰকে প্ৰশান্ত শৰ্মাই সকলোৰে আগত কৈছিল। আনকি পুতেকৰ হতুৱাই চৌধুৰীৰ চিঠিখনৰ উত্তৰ দিবৰ বাবে লিফাফা এটাও আনি থৈছিল। প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ল'বলৈ যাওঁতে পুত্ৰ, কন্যা আৰু পত্নীয়ে এই কথাখিনি ভূদেৱ চৌধুৰীক কৈছিল। বন্ধু আপোনালোকৰ যে 4 নম্বৰ প্ৰশ্নটো আছে সেইটো ইমান গুৰুত্বপূৰ্ণ নহয় বা ইম্পৰ্টেণ্ট নহয়। এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত নিদিয়ে প্ৰায়। সেইকাৰণে মই 4 নম্বৰ প্ৰশ্নটো ইয়াত দিয়া নাই। মই ইয়াত 5 নম্বৰ প্ৰশ্ন দি দিছোঁ। এই 5 নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে এইটো ভালদৰে চাব, পৰীক্ষাত এই প্ৰশ্নটো আহি থাকে। 5 নম্বৰ প্ৰশ্নটো হ'ল যে চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ ভালদৰে চাই ল'ব ইয়াৰ উত্তৰটো। সাধাৰণতে গল্প এটাৰ নামকৰণৰ লগত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয় আৰু কেন্দ্ৰীয় ভাৱ ইত্যাদি। শিলভদ্ৰ ৰচিত চিঠি গল্পৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত শিলভদ্ৰ ৰচিত চিঠি গল্পটিৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ দুয়োটা কথা জড়িত হৈ আছে। গল্পৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। প্ৰসংগত ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্নজনলৈ লিখা চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ অপেক্ষা
কৰাৰ কথা উল্লেখ কৰা হৈছে। আকৌ এখন চিঠিয়ে হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনকে কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰা প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ লগে লগে উত্তৰৰ অপেক্ষাত থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে সেই চিঠিখনৰ কথাকেই কৈছে। এনেদৰে সকলো দিশৰ পৰা বিচাৰ কৰি চালে দেখা যায় যে চিঠি এখনক অৱলম্বন কৰিয়েই গল্পৰ সমগ্ৰ দৃশ্যপট পৰিচালিত হৈছে। গতিকে গল্পটিৰ চিঠি নামকৰণ সাৰ্থক হৈছে। তেনেহ'লে আজিৰ ভিডিঅ'টোত ইমানেই। আপোনালোকৰ এই ভিডিঅ'টোত যদি কিবা প্ৰশ্ন থাকি গৈছে তেনেহ'লে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব। তেনেহ'লে আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।